YouTube channel Basic of Piano for the Beginners. আজি মই এটা সিম্পল বস্তু দিব ওলাইছো কিন্তু এইটো বহুতৰ কনফিউজনত থাকে তাৰ মানে কি হয় সি মেজৰ কৰ্ড যিকোনো কৰ্ড এটা আমি তিনিটা ধৰণে বজাব পাৰো যদি এনেকৈ বজাইছো আৰু বেলেগ ধৰণে বজাব পাৰি গতিকে হেতুকে তিনিটা পজিশন থাকে ফার্স্ট পজিশন সেকেন্ড পজিশন থার্ড পজিশন ওকে সো বহুতে কনফিউজ কৰে এইটো বস্তু কিছুমানে এনেকৈ বজাইছে কিছুমানে এইটো কি হ'ল কি নহ'ল এনেকুৱা প্ৰশ্ন হয় সেইকাৰণে মই সেইটো বস্তু ভালকৈ বুজাবৰ কাৰণে লৈছোঁ গোটেই চিম্পল বস্তু হয় এতিয়া দ্য ডিফাৰেণ্ট টাইপছ অফ পজিশন ইন কৰ্ডছ এইটো মই ফৰ এক্সাম্পল মই চি মেজৰ কৰ্ডটো লৈছোঁ দেই দ্য কৰ্ড অফ চি মেজৰ বনিব লাগিলে আমাৰ কৰ্ড নোট কি লাগিব চি ই জি আচ্ছা এইটো ফাৰ্ষ্ট পজিশনটো দিয়া আছে আপোনালোকে ধুনীয়াকৈ এনেকৈ লিখি ল'বচোন আৰু এইপিনে আছে সেকেন্ড পজিশন এণ্ড থাৰ্ড পজিশন অফ চি মেজৰ দেই এতিয়া ভেৰি চিম্পল আমি যদি কৰ্ড নোট কেইটা জানো চি মেজৰৰ যদি কৰ্ড নোট কেইটা জানো তেতিয়াহ'লে আমি অতি ধুনীয়াকৈ আমি ফাৰ্ষ্ট পজিশন সেকেন্ড পজিশন থাৰ্ড পজিশন উলিয়াব পাৰিম এটা কেনেকৈ হ'ব সাপোজ এইটো চি মেজৰ মই বেছ পাৰ্টত ধৰিছোঁ এনেকৈ বেছ পাৰ্টতো আমাক বেছি তিনিটা আঙুলি নালাগে চি আৰু জি ধৰিলোঁ দেই আচ্ছা এইফালে আমাৰ কি লাগিলে এয়া চি ই আৰু জি চি ই আৰু জি এইটো চি মেজৰৰ ফাৰ্ষ্ট পজিশন এইটো ফাৰ্ষ্ট ফিংগাৰ থাৰ্ড ফিংগাৰ and fifth finger they first third fifth C E and Z first position এতিয়া আমি যদি কৰ্ড নোট কেইটা জানো তেতিয়াহ'লে কি হ'ব সেকেন্ড পজিশন কি হ'ব এইটো E G C এইটো সেকেন্ড পজিশন E G C এতিয়া সাপোজ কোনোবাই এনেকৈ অভ্যাস কৰিছে পিছত কোনোবাই যদি এনেকৈ বজাই পেলাই চি মেজৰ কয় তেতিয়াহ'লে কনফিউজ লাগি যায় যে এইটো হয়নে নহয় শুদ্ধ হয়নে নহয় কিন্তু শুদ্ধ হয় কিয় কওকচোন এইটো ফৰ্মুলাটো কেনেকৈ ছেটিছফাই হ'ব এতিয়া আমাৰ চিত কি লাগে চি লাগে জি লাগে ই লাগে গতিকে ই জি চি গোটেইকেইটা লাগতিয়াল গোটেইকেইটা আছে সেইকাৰণে এইটো চি মেজৰ পাৰফেক্ট চি মেজৰ হয় এইটো হ'ব সেকেন্ড পজিশন দেই ফাৰ্ষ্ট পজিশন কোনটো হৈছিল এইটো ফাৰ্ষ্ট পজিশন C E C সেকেন্ড পজিশন E G C ওকে আমি দুটা পালো এবাৰ থাৰ্ড পজিশন বজাম থাৰ্ড পজিশনত কেনেকৈ হ'ব এই G C E এতিয়া আমি ফৰ্মুলা মতে কি পালো আমি আমাক চি মেজৰ বনিব লাগিলে আমাক কি স্বৰ লাগে চি ই আৰু জি গতিকে আমাৰ এইটো থাৰ্ড পজিশনতো আমি সেইকেইটা নোট পাইছোঁ নাই এইটো চি ই জি পালোঁ গতিকে এইটোও শুদ্ধ হয় মই যে এই কৰ্ডটো ধৰিছোঁ এনেকৈ চি ই জি চি এইটো কোনটো ইয়াতে দুটা পজিশন একেলগ বজাইছোঁ দেই এইডোখৰ হ'ল চি ফাৰ্ষ্ট পজিশন আৰু এইটো চি সেকেন্ড পজিশন হয় নহয় গতিকে এনেকৈ বজাব পাৰি এতিয়া মই এটা কথা কৈছোঁ যে চি মেজৰ লাগে চি ই জি গতিকে সেইটো উল্টা পাল্টাকৈ হ'লেও কোনো কথা নাই ন' প্ৰব্লেম সেইকাৰণে ফাৰ্ষ্ট পজিশন সেকেন্ড পজিশন থাৰ্ড পজিশন ওকে এতিয়া আমি এফৰ ক্ষেত্ৰত চাওঁ এফ মেজৰত আমাক কি লাগে এফ এ চি এইটো ফাৰ্ষ্ট পজিশন হ'ল এফ ফাৰ্ষ্ট পজিশন সেকেন্ড পজিশন হ'ব লাগিলে এইটো এ চি এফ থাৰ্ড পজিশন হ'ব লাগিলে কি হ'ব এইটো চি এফ আৰু
এ এয়া হৈ গ'ল এফৰ পালোঁ আমি না মই চব কিন্তু এফে বজাই আছোঁ বেলেগ বেলেগ পজিশ্যনত হয়নে গতিকে অলপ প্ৰথম অলপ কনফিউজ লাগে নতুন অৱস্থাত পিছলৈকে ঠিক হৈ যাব সেইকাৰণে মই ভুলটো ভাঙি দিলোঁ আৰু ভুলটো বহুতৰ কনফিউজ হৈ থাকে এইটো বহুতে সোধে মোক তেনেকৈ যে ফাৰ্ষ্ট ছেকেণ্ড এনেকৈ বজালে কিবা ভুল যেন লাগে অমুক তমুক একো নাই এইটো চি ফাৰ্ষ্ট পজিশ্যন ছেকেণ্ড পজিশ্যন চি থাৰ্ড পজিশ্যন চি এতিয়া আঙুলিবোৰৰ কথা আছে আচলতে আমি এনেকৈ ইউজ কৰোঁ ফাৰ্ষ্ট থাৰ্ড এণ্ড ফিফ্থ কিন্তু সুবিধামতে বেলেগ বেলেগো লগোৱা যায় একো নহয় দেই লগাব পাৰি দেই কিন্তু ফাৰ্ষ্ট পজিশ্যনবিলাকত এনেকৈ লগালে ভাল আৰু এতিয়া মই যদি বেছিকৈ লগাই দিওঁ এনেকৈ তেতিয়া বহুতকেইটা ফিংগাৰ লাগিলে তেতিয়া এনেকুৱা হৈ যায় চি ই জি চি কি কি লগাইছে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এণ্ড ফিফ্থ এইটো ৰিভাৰ এটা মানে বেলেগ টাইপৰ হৈ গ'ল কিন্তু কৰ্ড এটাই হ'ল চি Okay, আপোনালোকে চাগে নিশ্চয় বুজি পাইছে কথাটো দেই কনফিউজ নকৰিব লাহে লাহে নিজৰ দিমাগটো চলাই কামবিলাক কৰিবচোন কৰ্ড নটকেইটা জানিলে আমি চব পাই যাওঁ দেই কনফিউজ নকৰিব চ' এনেকৈ মই অতি চিম্পুলকৈ শিকাই আছোঁ আপোনালোকৰ এই চিম্পুল ভাৱত শিকোৱাটো যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু মোৰ ইয়াৰ আগৰ ভিডিঅ'টো চাব তেতিয়াহ'লে আৰু ভালকৈ বুজি পাব দেই এতিয়া চ' ধুনীয়াকৈ ট্ৰাই কৰিব উইচ ইউ অল দ্য ভেৰি বেষ্ট I would like to stop here today. See you. Bye-bye.